হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমতে ক'ব লাগে যে তেখেতৰ সম্পত্তি কি আছে প্ৰথমতে ক'ব লাগে। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতৰ সম্পত্তিবিলাক ৰাজহুৱা হ'ব। এতিয়া তেখেতে কৈছে যে নিউজ লাইভটো ৰাজহুৱা হ'ব। কিন্তু মই সুধিব খুজিছোঁ যে মই তেখেতক সুধিব খুজিছোঁ যে নিউজ লাইভৰ লগতে তেখেতৰতো আৰু বহুত চেনেল আছে। নিউজ লাইভ আছে, টাইম 8 আছে, নৰ্থ ইষ্ট লাইভ আছে, নিয়মীয়া বাৰ্তা পেপাৰখন আছে, ৰামধেনু চেনেল আছে, ৰং চেনেল আছে, আইনা আলোচনী আছে। এই আটাইবিলাক সংবাদ মাধ্যম ৰাজহুৱা হ'বলৈ নহ'ব। এইবাৰ এই আটাইবিলাক কোঅপাৰেটিভ ছ'চাইটিলৈ যাব নে নাযাব প্ৰথম কথা। অকল মই সংবাদ মাধ্যমৰ কথা কৈ আছোঁ। তাৰপাছত তেখেতে কৈ আছে যে কাঞ্চনজুৰি বাগিচা আৰু তাৰ ৰিজৰ্ট ৰাজহুৱা হ'ব। মই জনামতে অকল কাঞ্চনজুৰি বাগিচা নহয়, এই মুহূৰ্তত তেখেতৰ নামত থকা, তেখেতৰ পৰিয়ালৰ নামত থকা 3খন বাগিচা আমি নাম জানো। তিনিচুকীয়াৰ চানমাৰী বাগিচা, সৰুপথাৰৰ ৰাধাকৃষ্ণ বাগিচা, তাৰপাছত আপোনাৰ কাঞ্চনজুৰি বাগিচা আৰু ঢেৰ বাগিচা আছে দেই। এই 3খন বাগিচা ৰাজহুৱা হ'ব নে নহয়, সেইটো 2 নম্বৰ কথা। 3 নম্বৰ, তেখেতে কৈছে যে গ্ৰীণ বাণী ৰিজৰ্ট এইটো ৰাজহুৱা হ'ব। তেখেতৰ অকল বাণী ৰিজৰ্টেই আছে নে অসম আৰু ভাৰতবৰ্ষৰ বেলেগ বেলেগ ঠাইত তেখেতৰ আৰু বহুত ৰিজৰ্ট আছে? মইতো শুনিছোঁ যে মেঘালয়ৰ পিনেও তেওঁলোকে ৰিজৰ্ট চিজৰ্ট বনোৱা, ডাঙৰ ফাৰ্ম হাউচ আৰু ৰিজৰ্ট বনোৱা কাম আৰম্ভ কৰিছে। মইতো শুনিছোঁ যে তেখেতৰ উৰিষ্যাতো তেনেকুৱা ধৰণৰ বহুত কিবা কিবি আছে। মইতো কোৱা নাই, এতিয়ালৈকে সম্পত্তিৰ তালিকাটো মই দিয়া নাই, দি দিম। আমাৰ হাতত আছে তেনেকুৱা শ তেখেতৰ সম্পত্তিৰ তালিকা আমাৰ হাতত আছে, দি দিম। বন্দা স্কুলৰ কথা কৈছিলে, বন্দা স্কুল তেখেতে কৈছে যে জু-ৰোডৰ কোটিটকীয়া মাটি, জু-ৰোডৰ যিটো মাটি, সেই মাটিটো শিৱ মন্দিৰ নে কি বনাম বুলি কৈছে, হয়নে? তাৰপিছত আপোনাৰ তেখেতে কৈছে যে আমাৰ এইটো কি কয়, আপোনাৰ গণেশগুৰিৰ সিফালে এডোখৰ কি বুলি কয়, অগ্ৰদূত যে আছে, সেই ঠাইখিনিৰ মাটিখিনি তেওঁ ৰাজহুৱা কৰিছোঁ বুলি কৈছে, মন্দিৰক দি দিছোঁ বুলি কৈছে। তো তেনেকৈ মই শুনিছোঁ তেখেতৰ উজান বজাৰতো মাটি লৈছে আৰু গুৱাহাটীৰ বিভিন্ন ঠাইত একদম নিউজ লাইভৰ ওচৰে পাজৰে ঢেৰ মাটি লৈছে। আৰু মই তালিকাখন দি দিব খোজা নাই, যিখিনি মানুহে জানে অকল সেইকেইটা কথাহে কৈ আছোঁ। মই সেই আটাইবিলাক, প্ৰথম কথা, অসমৰ মুখ্যমন্ত্ৰীয়ে এই সম্পত্তিবিলাক ৰাজহুৱা হ'ব বুলি কোৱাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ কি সম্পত্তি আছে তেওঁ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰে। তেখেতৰ পুত্ৰ আৰু তেখেতৰ পৰিয়াল, তেখেতৰ মাতৃ, তেখেতৰ পত্নীৰ নামত কিমানটা কোম্পানী আছে সেইটো ৰাজহুৱা কৰি দিয়ক। মুঠ কোম্পানী কেইটা আছে এইটো ৰাজহুৱা কৰি দিয়ক। দিল্লীত তেওঁ কেইটা ঘৰ আছে সেইটো ৰাজহুৱা কৰি দিয়ক।